গাইজ আজি আমাৰ গাঁৱৰে চাইবাবা মন্দিৰটো 11তম স্থাপন দিৱসৰ উপলক্ষে চাইবাবা মন্দিৰত আজি বেহাৰবাৰী আউটপোষ্টৰ কেকে আৰু মোহন দা উপস্থিত হৈছেহি। গোটেই ভিডিঅ'টো বনাইছোঁ, ধুনীয়াকৈ চাওক কেকে দা মোহন দাই কি কৰে, আপোনালোকে ধুনীয়াকৈ চাই থাকক লাষ্টলৈকে একদম। দোস্ত লোক কেকে মোহন দা আগতে আহি পালেহি বহুত সোনকালে, আমি অহা লেট কৰিছোঁ। চাই থাকক ধুনীয়াকৈ একদম কি দোস্ত লোক বৰ্তমান কেকে দাই ওৰফে সিদ্ধাৰ্থ শৰ্মা দাই বন্তি প্ৰজ্বলন কৰিছে আমাৰ মন্দিৰৰ 11তম বাৰ্ষিক উদযাপন দিৱসৰ উপলক্ষে। চাই থাকক গোটেই ভিডিঅ'টো। তাকে কৈ দেখোন বেলেগো একো নহয় আহো হৰি আহো। আজি এনেকুৱা অনুষ্ঠানত লগতে বাবাক সেৱা জনাবলৈ সুবিধা পালোঁ। আমি দুয়ো প্ৰায় ভক্ত আৰু মই এতিয়া পৰিয়ালবৰ্গ মোৰ গুৱাহাটীতে থকাৰ কাৰণে মোৰ অহাটো কম হয়। এইফালে আহিলে সদায় মন্দিৰবোৰত সোমাম বুলি ভাবোঁ, গাড়ী এৰি যাওঁতে সেৱা কৰি যাওঁ, কিন্তু ভাবা নাছিল। আপোনালোক সকলোকে ধন্যবাদ জনালোঁ, আমাৰ মোহনকো ধন্যবাদ জনালোঁ। আহিব পাৰিব নেকি আৰু গোটেই কমিটিয়ে আচলতে হেৰি আছিল আপোনাৰ মাতা মই ইয়াত যাবাৰ বিশেষ কৰি দিছোঁ। গতিকে ইমান পবিত্ৰ অনুষ্ঠানত যে ইয়াত উপস্থিত দিব পাইছোঁ আচলতে সঁচাই। চ' গাইজ চবেই ফটো চটো উঠি আছে কেকে দা আৰু মোহন দাৰ লগত, ময়ো উঠিছোঁ কেইখনমান এনেই। আৰু মোৰ ফটো চব ইনষ্টাগ্ৰামত লিংক দিয়া আছে ডেছক্ৰিপশ্যনত, তাত পাব পাৰা। ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব প্লিজ। ত' গাইজ কেক চেক কটাৰ পিছত ভোগ বিতৰণ কৰিলে, ভোগ চোগ খালোঁ, সেয়া ভিডিঅ' চিডিঅ' নকৰিলোঁ। আৰু কেকে দা মোহন দাই ভোগ চোগ খাই গ'ল আৰু আমিও এতিয়া ঘৰত আহিলোঁ। মই এতিয়া 10টা বাজিলে ৰাতি শুই আছোঁ, আন্ধা মুন্ধা হৈ আছে। আপোনালোকে বেলেগৰ ভিডিঅ' চাওক, মোৰ ভিডিঅ' চাব নালাগে। বাই বাই, গুড নাইট।